ঐ দুলাল, আজি ৰাতিপুৱাতে কোনফালে ওলালৈ? ৱাও, আপাই দেখোন নাম কাঢ়িব নাপায় নহয়। মোকতো জানাই ন, মই ছোৱালীৰ কাৰণে পাগল আছো। সেইটোৰ কাৰণে মই চেন্নাই যাওঁ, তাত ছোৱালী বাই ওৱান গেট ওৱান ফ্ৰী চিষ্টেমত দি আছে বুলি কৈছে। তাৰ পৰা ছোৱালী 1 বস্তামান লৈ আনি আমাৰ সেই বজাৰবিলাকত বিক্ৰী কৰিমগে। ৱাও, ভাল কথা দেখোন। তাত দেখোন ছোৱালী বাই ওৱান গেট ওৱান ফ্ৰী চিষ্টেমত নিদিয়ে, তাত দিয়ে মাত্ৰ মাকৰ লগত ল'ৰা ছোৱালীহে ফ্ৰী। সেইটোৱে ভাল। কষ্ট কৰিব নালাগে, কষ্ট নকৰাকে ল'ৰা ছোৱালী পাই যায়। তোৰ কাৰণে ভাল হ'ব দেখোন, আমাৰ কাৰণে সেইবিলাক নহয়ও দুলাল। আচ্ছা ঠিক আছে, তই যে বিয়া পাতিও ছোৱালী বাই ওৱান গেট ওৱান ফ্ৰী চিষ্টেমত বিচাৰি যোৱা নে? মোৰ কাৰণে এজনী ছোৱালীয়ে যথেষ্ট নহয়। মোৰ নামটো চবেই জানে ন, ছোৱালী পাগল বুলি। সেইকাৰণে মোৰ পাছত ছোৱালী এজাক লাগে। আচ্ছা ঠিক আছে, আপোনাক মই এতিয়া 10,000 টকা দিওঁ, সেইটোক লৈ আপুনি সন্তুষ্ট হ'বনে? ন' নেভাৰ। কিয় সুধিলা? য়েছ, ময়ো জানো মানুহে কেতিয়াও পোৱা বস্তুৰ প্ৰতি সন্তুষ্ট নহয়, সেইকাৰণে অধিক বস্তু পাব বিচাৰে। সেইকাৰণে মই বিয়া পাতিও আৰু সেইজনী পাতিব বিচাৰো, তাইৰ লগত বাই ওৱান গেট ওৱান ফ্ৰী হ'ব লাগিব। হ'ব, তুমি এতিয়া বিচাৰি যোৱা, মই গৈ থাকো। অ'কে, যাওঁ যদি কোৱা, তোমাৰ কাৰণে মই স্পেচিয়েল বাই ওৱান গেট ওৱান ফ্ৰী বিচাৰি দিম। নাই, মোক সেইবোৰ দৰকাৰ নহয়, মোৰ এজনীয়ে যথেষ্ট। হ'ব দে, যোৱা, পিছতে গম পাবি এজনী থাকিও আনজনী বিচাৰে কিয়। অ'কে। তোমালোকৰ নিচিনা আপি বিচাৰি যাওক, ক'তবাই বাটে পথে লগ পামেই নেকি বুলি। হয় নেকি? হয়। আচ্ছা ঠিক আছে, তই যে গোলাঘাট গৈছিল, গোলাঘাটত ভাল ল'ৰা পালিনে নাই ঐ? নাই, লগ পোৱাটো পাইছো, কিন্তু পাত্তাই নিদিও হ। ল'ৰাবিলাকৰ কাৰণে মই এদিনত 3বাৰকৈ বিউটি পাৰ্লাৰত মেকআপ কৰিছিলো, তেওঁলোকে মোক চাই এবাৰো হাই বুলিও নকলে। গোলাঘাটৰ ল'ৰা হয় বে, তেওঁলোকে জাহা তাহা ছোৱালীক পাত্তা নিদিয়ে। তেওঁলোকে পাত্তা দিয়ে সুন্দৰী সুন্দৰী বোৱাৰীৰ ওপৰতে, তোমাৰ নিচিনা আপিৰ লগত নহয়। এই কাৰণে। আচ্ছা, আপুনিতো এইকেইদিন ষ্টেটাছত চিংগল চিংগল বুলি দিছে। আপুনিতো বিয়া পাতিলে নহয়, কিয় এনেকে দি থাকে? তোমালোকৰ নিচিনা সুন্দৰী আপিবিলাক ৰাস্তাই পদূলিয়ে ঘূৰি থাকিলে কোনোবাই বিয়া পাতিলেও চিংগল বুলি নকমানে, সেইকাৰণে মই চিংগল বুলি কৈছো। এসপ্তাহমান ষ্টেটাছত চিংগল চিংগল বুলি দিলো, কিন্তু কোনো এজনে এতিয়ালৈকে ৰেছপন্স কৰা নাই। আৰু 2দিনমান দিন কোনোবাই ৰেছপন্স কৰিলে কৰিব, নকৰিলে নাই। তথাপি মই ছোৱালীৰ কাৰণে পাগল হৈ থকা নাই। যদি কোনোবাই ৰেছপন্স কৰে, তাক একেবাৰে পলুৱাই লৈ যাম। হ'ব দিয়া, এতিয়া মই যাওঁগে। ছোৱালী দুজনীয়ে মোৰ কাৰণে ৰৈ আছে, সিহঁত দুজনক এজনী এজনীকে লগ কৰিবগে লাগে। তেনেহ'লে বাই।